Hello friends, কি খবৰ আপোনালোক সকলোৰে ওয়েলকাম বেক টু কাংকেনাছ লিটিল ওয়ার্ল্ড। আজি আমি ফ্ৰেণ্ডছ কিনে ভাবিলো কাজিৰঙালৈ যাওঁ, গতিকে ইয়া অন দা ৱে। তাৰ পিছত সকলোৰে খুব ভোক লাগিলে আমি ৰৈ দিলোঁ কিবা অকণ খাব বাবে। ৰুটি চুটি লৈ ল'লোঁ, চাহ তাহ তাকে খাই ফালে অলপমান কথা পাতিলোঁ। এয়া মন্দিৰ এটা পালোঁ, ইয়াতে অলপমান ৰখি দিলোঁ। কেইটামান যিহেতু বান্দৰ দেখিলোঁ, সেয়ে আমি ভাবিলোঁ কল দিওঁ ইহঁতক। মই ভয়ে ভয়ে খোৱালোঁ বাৰু। তাৰপিছত আংকেলজনে আহি লৈ গ'ল। আংকেলে ক'লে কি দিয়া মই খুৱাই দিওঁ, গতিকে আংকেলে ধুনীয়াকৈ সিহঁতক কল দি আছে। এইয়া কাজিৰঙাৰ মানে পামে আৰু ৰাস্তাতে এয়া বিগ 5 লিখা আছে, যিহেতু কাজিৰঙাখন ফেমাছ। এয়া তাৰপিছত বাইনকুলাৰ্ছ লৈ চাব চেষ্টা কৰিলোঁ কিনো দেখোঁ, কিন্তু এতিয়ালৈ মই এটা চৰাইহে দেখিলোঁ বাৰু। মই ক্লিপছবোৰ লৈছোঁ আৰু কি কি দেখিলোঁ, গতিকে মোৰ ভিডিঅ'ছবোৰ চাই থাকিব আপোনালোকে। আৰু প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব টু মাই